তো ওয়েলকাম টু কাকথা ব্লগৰ অন্য এটা ব্লগলৈ আপোনালোক স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ কাঠবস্তি, মই আছোঁ এইফালে বন্ধু, এইফালে ভিনদেউ এজন আছে। তো নমতা বিয়া খাবৰ কাৰণে গৈ আছোঁ 200 যোৰা এটা মণ্ডপত মানে বিয়া। তো বন্ধু কেনেকুৱা লাগিছে? এই কি ক'ম আৰু কেনেকুৱা অনুভৱ? অনুভৱ কি ক'ম আৰু 200 যোৰা এযোৰা দুযোৰা নহয় 200 যোৰা বিয়া একেলগতে একেখন ফিল্ডত পাতিছে। তো কাকপথাৰ অঞ্চলৰ কাঠবস্তিত মানে কি ক'ম আৰু মুঠতে চাংগে আৰু তুমিও যদি বিয়া পাতি ল'লা হ'লে একেলগতে পাৰিলা 30,000কে দিব হেনো চাওঁ এটা মানুহক একদম মাথা চাথা গৰম হৈ গৈছে চাওঁ একেবাৰে পাতি ল'ব পাৰিলোঁ মানে ঠিক আছে যে কি নহওক গৈ থাকোঁ বলক চাই থাকক ভিডিঅ'টো মজা লাগিব বন্তি আৰু ফাইনেলি আহি পাই গ'লোহি। এইখন হ'ল মেইন গেটখন, এইফালে এনেকৈ আৰু এয়া এখন গেট মানে তো এনেকুৱাকৈ দেখাই আছোঁ আপোনালোকক। এয়া ওম সর্বমঙ্গল মঙ্গল শিবে সর্বার্থ সাধিকে শরণ ত্র্যম্বক গৌরী নারায়ণী নমস্তুতে নমো নিত্যং কল্যাণ মঙ্গলং জেসং ইদিষ্ট ভগবান মঙ্গল হরি ওম মাধব মাধব বাসী মাধব ওঙ্কারেশ্বর ব্রহ্ম লিখি গায়ত্রী বর্ণ ষষ্ঠীর পিছত বিশ্ববেদা ষষ্ঠী ত্র্যম্বকায় যদামহে সুগন্ধি পুষ্টিবর্ধনম উর্বারু কবিব বন্ধনতে নমৃত মুখ্যম ইমান মানুহ চব মানুহে মানে বিয়া চোৱা মানুহ কিছুমান মানে ঘৰ ওম কপিলাদি সর্বগ ভৈ নম ওম গঙ্গাদি সর্বদিতে ভৈ নম এটা মানে এফালে হ'ল আগতে এনেকৈ গাঁও পুৰা মানে ধুনীয়াকৈ কৰি আছে বন্ধু। নৈবেদ্যখন শান্তি কৰ, প্ৰসাদৰ ভাতটো শান্তি কৰি বস্তাই ভৰ, প্ৰসাদৰ ভাগত ফুলে পাহি দিব, প্ৰজাপতি দেৱতাই চুককৰণ তাৰ নৈবেদ্য নাম আৰু এপাহি ফুল দুবৰি বনাই চাউলে পানীত ধৰিব, গুদ্ৰাদি গুদ্ৰ গুপ্তা নাই গৃহানস্পদ জংগপ সিদ্ধি মে দেৱ সদেৱ সুৰেশ্বৰ বাজিত দিব কোম্পানীয়ে কৰি আছে মানে হাতটো কৰিব। এইফালে মানে আয়তীসকলে পুৰা বিয়ানাম গাই আছে। গণেশানী দেৱতাই ভৈ নম ভাইসকল দিব পুনৰ আচৰণ গণেশানী দেৱতাই ভৈ নম চাকি গছি পুনৰ শান্তি কৰ চাকি গছি ছোৱালীবিলাক কাঠবস্তি গাঁৱৰ এয়া বিয়া শেষ হৈ গ'ল। এইফালে ঘৰ চব ঘূৰা ঘূৰি গৈছে আৰু তো আহি মানে এইফালে লাষ্টত মানে কি হ'ল চবকে কিবা এটা দিছে আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰা সিহঁতক কিবা কি মিলা হৈছে নাজানো বিয়া